বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে PS গাঁৱলীয়া ব্লগ মোৰ এই চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। পবিত্ৰ মিনতি ভিডিঅ' বনালোঁ দাদাৰ লগত ভিডিঅ' বনাই বহুত ভাল লাগিলে আৰু দাদাই নতুনকৈ চেনেল এটা খুলিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব নতুন ভিডিঅ' পালে চাব আৰু নতুন নতুন ভিডিঅ' আহি আছে একেলগে দাদাৰ লগত সকলোৱে চাব দেই বাই 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 আৰু লগতে এইজন আমাৰ হাই দাদাৰ চেনেলটো চাব সকলোৱে নতুনকৈ খুলিছে আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে শ্বেয়াৰ কৰি দিব আৰু আগন্তুক দিনত নতুন নতুন ভিডিঅ' আহি থাকিব তেওঁৰ চেনেলত আপোনালোকে চাব। অই হাৰামি তই কাৰ লগত দেহা শুনবাই কথা পাতি আছ শুনাবা কাৰ লগত কথা পাতিছ দেহা শুনবাই চাও মোবাইলটো দেচোন মোবাইল মোৰ লগৰ হয় মোৰ লগৰ তোৰ লগৰ লগত দেহা শুনবাই কথা পাতে চাও মোবাইল লগৰ হয় লগৰ একো লগৰ নহয় তই বছ নাই কথা বছ ফটো দে লগৰ বুলি কৈছ না ফটো দিবলৈ লগৰ লগৰ কথা ক'লে শুনিবি নহ'লে কি কৰিম চাই ল'বি আকৌ ফটো উলিয়াইছোঁ তই আছনি মিনতি যোৱাৰ পিছৰ পৰা তোৰ এই 4-5 দিন মন কৰি আছোঁ তই কাৰ লগত দেহা ফোন মাৰি কথা পাতি থকা মোক তই লুকাব লাগিব লগৰ বুলি কৈছোঁ ন বৰ্তমান সেইবিলাক কোন নহয় হোৱাটছআপ পেটাৰ্ণ খোল লগৰ সময় ইমান তুমি বুজি খুলিবলৈ কৈছোঁ না তোক মোৰ কথা শুনিবা খোল যদি তই একো লগৰ হয় তেতিয়াহ'লে হোৱাটছআপ পেটাৰ্ণ খোল লগৰ হয় তুমি বুজি নোপোৱা কিন্তু দিম ৰ তোক আজি ৰ ঐ চালি তুমি ক'ব পাৰে দম ভাল পাব কি বস্তু তই বুজি নাপাওঁ ভাই এইটো কাৰণে মই বেয়া পাওঁ এইবিলাক কথা হ'ব মই মিনতি বনালে ভাল বুজি পাওঁ বুজি নাপালো ইনে 4-5টা ল'ৰা ছোৱালী মাক মই ইনে হ'লো তই দিনে তই তেনেকুৱা কাৰ লগত ভাল পাইছিলি কাক ভাল পাইছিলি এতিয়া মিনতিক কালি পৰহি লগ পাই তাইৰ লগতে তোৰ ভাল পোৱা হ'ল ইমান দিনে কি মোৰ লগত ইনে আছিলি ইনে 4-5টা ল'ৰা ছোৱালী মই মাক হ'লো কথা মই আজি ৰ তোৰ লগত আজিৰ পৰা এসাঁজো ভাত নাখাওঁ তোক মই আজি তোক মই ৰচোন তোক আজি মই ভাল বিহু দেখুৱাম তই আজি তই মোক এতিয়া ভাল পোৱা চিনি পালি তই ভাল পোৱা চিনি পালি তই মোক হাত পেলি তোক আজি এই মিনতিৰ কাৰণে গোটেই হকে খেলি হ'ল পমাই গ'লে এদিন আমাৰ ঘৰলৈ গলি ইমান মৰমতো ভাতে পাতে খোৱালো আহোঁতে মোৰ মতাটো পচক দিলি সংসাৰ বেলেগ মানুহ নাপালি সংসাৰতে বেলেগ মানুহ বিচাৰি নাপালি মিনতি চুনচুনি মাতটো শুনিলে হ'ল তাই চাগে গম পালে নেকি কি লগত কথা পতা কথাটো আপোনালোকক মিনতি আৰু চুনচুনিৰ মাজৰ চলি থকা এক্টিঙৰ কিছুমান দৃশ্যাংশ দেখালোঁ। ধন্যবাদ।